মোৰ চেনেল মুনমিছ ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ব্লগ লৈ আহিছোঁ। আজি ভাবিছোঁ কাপোৰৰ হল এটা বনাওঁ বুলি। মোৰ যিবিলাক কাপোৰ আছে ধৰি লওক সেইদিনাখন ৱেবছাইটলৈ যোৱা এটা দুটামান ড্ৰেছ কিনি আনিছোঁ, যিহেতুকে ড্ৰেছ মোৰ বহুত চখ হয়। সেইকাৰণে ভাবিছোঁ বহুত দিনৰ পৰা আশা আছিলে এটা ব্লগ বনোৱাৰ, এনেকৈ মানে কাপোৰৰ হলৰ। ভাবিছোঁ আজি চেষ্টাটো কৰি চাওঁচোন, আপোনালোকেও চাব কেনেকুৱা হৈছে ক'বচোন দেই। আৰু ভাল লাগিলে ক'ব, শ্বেয়াৰ কৰিব এইটো বস্তু। মই ভাবিছোঁ ছোৱালীবিলাকৰ সহায় হ'ব বুলি। ব'লকচোন আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। ফাৰ্ষ্ট ড্ৰেছটোত আহি যাওঁ। ফাৰ্ষ্ট ড্ৰেছটো একদম কেজুৱেল লুক দেখুৱাবলৈ বিচাৰিছোঁ মই। এনেকুৱা নৰ্মেল একদম কমফৰ্টেবল পেণ্ট এটা পিন্ধিব লৈছোঁ। এনেকুৱা কমফৰ্ট একদম আপোনাক জগাৰ্ছ পেণ্ট বুলি কয় এইবিলাক। এইটো একদম কমফৰ্টেবল হয় পেণ্টটো, কাপোৰটো বিৰাট ভাল হয়, চফ্ট। ইয়াৰ লগত মই ব্লেক কালাৰ টি চাৰ্ট এটা টিম আপ কৰিম। এইটো হয় চেম্পেন কোম্পানী হয়। এইটো খুব কমফৰ্টেবল হয়, মানে আপোনালোকক গৰমত চামৰত বিৰাট এইটো কমফৰ্ট দিব আপোনালোকৰ এনেকুৱা ড্ৰেছবিলাকে। আপোনালোকে ওলাই গ'লে ধৰক ফটককৈ ওলাই যাবৰ কাৰণে পিন্ধিব পাৰে, যাতে দেখিবলৈও অলপ ভাল লাগে। দেখিবলৈ আজিকালিতো চব ছোৱালীয়ে ধুনীয়া হৈ থাকিবলৈ বিচাৰে ন, সেইকাৰণে কৈছোঁ এনেকুৱা ড্ৰেছবিলাক আপোনালোকক দেখিবলৈও ধুনীয়া লাগিব, কমফৰ্টো দিব, প্লাছ আপোনালোকে গৰমত আৰামো পাব। লগত আপোনালোকে এনেকুৱা শ্বু টিম আপ কৰিব পাৰে, এনেকুৱা শ্বু এযোৰ পিন্ধিব পাৰে লগত। আৰু লগতে হেণ্ড ৱাছ হিচাপে আজিকালি যে ওলাইছে স্মাৰ্ট ৱাছ, এনেকুৱা পিন্ধিব পাৰে। আৰু লগতে আপোনালোকে হেণ্ড বেগ হিচাপে এনেকুৱা বেগ ল'ব পাৰে। এইটো পিঠিটো ল'ব পাৰে আপোনাৰ, এনেকৈ পিঠিত ল'ব পাৰি। আৰু লগতে আপোনাৰ ছাইড বেগ হিচাপে ইউজ কৰিব পাৰি। বেগটো বিৰাট ভাল হয়, মইতো চমৰ পৰা কিনিছিলোঁ। বিৰাট মানে কমফৰ্টেবল হয় বেগটো। আহকচোন লুকটো চাওঁ, বেছি কথা কৈ নাথাকোঁ। কেনেকুৱা লাগিছে মই পিন্ধি দেখুৱাওঁ আপোনালোকক। চব গোটেইখিনি মানে টিম আপ কৰি মেলি মই পিন্ধি দেখুৱাইছোঁ চব বস্তু আপোনালোকক এটা এটাকৈ। ব'লকচোন চাওঁ প্ৰথম ড্ৰেছটো। এইটো চাওক মোৰ অভাৰঅল লুকটো, দেখিছেনে ফুল? এইটো একদম স্পৰ্টি লুক এটা দিয়ে, আপোনালোকে পিন্ধিব পাৰে এনেকুৱা গৰম দিনত, যিহেতুকে এতিয়া গৰম দিন চলি আছে। যিসকল মাতৃ তেওঁলোকেও পিন্ধিব পাৰে, যিসকল ছোৱালী মানুহ তেওঁলোকেও পিন্ধিব পাৰে এনেকুৱা ড্ৰেছবিলাক। বিৰাট কমফৰ্টেবল হয় কিন্তু দেই, মই পিন্ধিছোঁ। যদি খপকৈ ওলাই যাব লগা হৈছে ক'ৰবাত, তেতিয়া পটককৈ পিন্ধি যাব পাৰে। আৰু আপোনালোকে কোনো ধৰণৰ মেকআপো কৰা নাই, দেখিছে নহয়? মেকআপ নকৰাকৈ এটা ধুনীয়া লুক দি দিয়ে এই ড্ৰেছটোৱে। আপোনালোকে এনেকৈ পিঠিত বেগটো আঁৰি ল'বও পাৰে। আৰু এটা সৰু টিপ দিছোঁ হা, আপোনালোকে এনেকুৱা পেণ্ট পিন্ধিলে ধৰি লওক আপোনালোকে যদি অকণমান শকত সদায় টি চাৰ্টবিলাক এনেকৈ টাই কৰি ল'ব, তেতিয়া কি হয় ইমান শকত নেদেখি। মই যিহেতুকে অলপমান ৱেইট গেইন কৰোঁ, কাৰণে মই টি চাৰ্টটো টাই কৰি পিন্ধিছোঁ। ছেকেণ্ড ড্ৰেছটো হৈছে এইটো মই সেইদিনাখন ৱেবছাইট মলৰ পৰা কিনিছিলোঁ। একদম চিম্পুল লাইট কালাৰৰ হয়, আপোনাৰ ছামাৰত পিন্ধিবৰ কাৰণে বিৰাট ভাল হয়, কমফৰ্টেবল হয়। লগতে এটা লুকটো বিৰাট ধুনীয়া দিয়ে ইয়াত পিন্ধিলে। মই লুকটো পিন্ধি দেখুৱাই দিম মুঠতে। আপোনাৰ এইটোৰ লগত কি পিন্ধিব লাগিব, আপুনি এটা শ্বৰ্ট লেগিংছ পিন্ধিব পাৰে। মই লেগিংছৰ লগত পিন্ধি দিছোঁ এইটো শ্বৰ্ট, এনেকৈ সেইদিনাখন ৱেবছাইট মলৰ পৰাই কিনি আনিছোঁ এইটো। আৰু ইয়াৰ লগত এনেকুৱা বেগটো টিম আপ কৰিব পাৰে। আৰু লগত শ্বু হিচাপে বা চেণ্ডেল আপোনালোকে এনেকুৱা পিন্ধিব পাৰে। মানে এইটো চাপৰ চেনেলবিলাক ল'ব, ওখ নল'ব এইটো ড্ৰেছৰ লগত। এনেকুৱা চাপৰ চেনেলবিলাক ল'ব, চাওকচোন ওচৰৰ পৰা দেখুৱাই দিছোঁ। আৰু এইটো এটা বেগ ল'ব পাৰে, এনেকৈ বেগটো। আৰু লগত এই লেগিংছটো আৰু ড্ৰেছটো এইটো। এতিয়া আহকচোন ইয়াৰ লুকটো কেনেকুৱা হয়, গোটেইখিনি পিন্ধি একেলগে কম্বিনেশ্যন কৰি পিন্ধি চাওঁ। মোৰ ছেকেণ্ড ড্ৰেছটোৰ লুকটো হৈছে এনেকুৱা, দেখিছে নহয় ইমান ধুনীয়া লাগিছে, একদম কুল লাগিছেনে, ঠাণ্ডা লাগিছেনে দেখাত। লগতে এনেকুৱা বেগটো লৈছোঁ মই, হেণ্ডবেগ হয় এইটো। লগতে মই ফাৰ্ষ্ট ড্ৰেছটোৰ লগত যিটো ৱাচ পিন্ধিছিলোঁ সেইটোও পিন্ধিছোঁ, স্মাৰ্ট ৱাচ। আৰু লগতে মই চুলিখিনি মেলি লৈছোঁ এনেকৈ। একদম মেকআপ নকৰাকৈ আপোনালোকে এটা কুল লুক দিব পাৰে। ড্ৰেছখিনি চব মিলাই কৰি যদি পিন্ধা হয় এনেকৈ ফুল লুক এটা আহি যায়। লগতে আপোনালোকক দেখুৱাবৰ বাবে একপি ফটোও মাৰি দিছোঁ মই। এয়া চাওকচোন ফটোত কেনেকুৱা লাগিছে ড্ৰেছটোৰ সৈতে মোক। এইবাৰ আহিছোঁ 3 নম্বৰ ড্ৰেছটোত। 3 নম্বৰ ড্ৰেছটো এটা ইণ্ডো ৱেষ্টাৰ্ণ লুক দিম বুলি ভাবিছোঁ। এইটো চাওকচোন ইণ্ডিয়ান, এনেকৈ মানে ইণ্ডিয়ান মানে ৱেষ্টাৰ্ণ লুক এটা দিম হৈছে। এইটো কুৰ্তা হয়, মোৰ ৱেবছাইট মলৰ পৰাই কিনা হয়। 2000 ৰুপিজ লৈছিলে। বিৰাট ধুনীয়া হয় কালাৰ কম্বিনেশ্যনটো, আপোনালোকক মই পিন্ধি দেখুৱাম। এইটো দেখিছে নহয় আম্বেলা কাট টাইপ হয়। আৰু ইয়াৰ লগত মই জিন্স পিন্ধিম বুলি ভাবিছোঁ। এইটো জিন্স হয়, এইটো দেখিছে নহয় স্লিম ফিট হয় এই জিন্সটো। আপোনালোকে এনেকুৱা জিন্স এটা ইয়াৰ লগত কপ আপ কৰিব পাৰে। আৰু ইয়াৰ লগত মই বেগ হিচাপে, হেণ্ড বেগ হিচাপে ইয়াৰ আগৰ ড্ৰেছটোৰ লগত যিটো লৈছিলোঁ সেইটোৱে ল'ম বুলি ভাবিছোঁ। এইটো চাওকচোন, এইটো ল'ম বুলি ভাবিছোঁ। আৰু লগতে মই শ্বু হিচাপে এইযোৰ পিন্ধিম বুলি ভাবিছোঁ। দেখিছে নহয় এনেকুৱা পিন্ধিব পাৰে আপোনালোকে এনেকুৱা ড্ৰেছৰ লগত। এনেকুৱা মানে ইণ্ডিয়ান ৱেষ্টাৰ্ণ লুক এটা আহিব তেতিয়া আপোনাৰ ড্ৰেছটোত। আৰু হেণ্ড ৱাছ হিচাপে মই এই হেণ্ড ৱাছটো ইউজ কৰিম বুলি ভাবিছোঁ। আহকচোন চাওঁ লুকটো কেনেকুৱা হয় এই গোটেইকেইটা কম্বাইন কৰি। থাৰ্ড লুকটো হৈছে এনেকুৱা ইণ্ডিয়ান ৱেষ্টাৰ্ণ লুক হয় এইটো। কেনেকুৱা লাগিছে চাওকচোন, ভাল লাগিছে ন? চুলিখিনি অকণমানকৈ বান্ধি লৈছোঁ, একে উইদাউট মেকআপ। ড্ৰেছটো পিন্ধিছোঁ, একপি ফটোও আনি দিছোঁ আপোনালোকক চাবৰ বাবে, ফটো মাৰিলে কেনেকুৱা লাগে। এয়া চাওকচোন। এইবাৰ আহকচোন একেবাৰে শেষৰ ড্ৰেছটো চাওঁ।
এতিয়া পিন্ধিম মই লাষ্ট পিন্ধিছিলোঁ যিটো জিন্স এইটোৱে পিন্ধিম, এই জিন্সটোৱে পিন্ধিম। ইয়াৰ লগত মই টি চাৰ্ট হিচাপে এইটো পিন্ধিম। এইটোত মই একদম জিন্সত এটা কেজুৱেল আৰু এটা একদম ক্লাছী লুক দিবলৈ ট্ৰাই কৰিছোঁ। এইটো চাওকচোন, এই টি চাৰ্টটো পিন্ধিম ইয়াৰ লগত মই, আৰু চেণ্ডেল হিচাপে মই এযোৰ পিন্ধিম। চাওকচোন, শ্বু হিচাপে বা চেণ্ডেল হিচাপে আপোনালোকে এযোৰ পিন্ধিব পাৰে। এনেকুৱা অকণমান ওখ পিন্ধিব জিন্সৰ লগত, তেতিয়া এটা ক্লাছী লুক এটা আহি যায়। আৰু লগতে হেণ্ড ৱাশ্বপে যিটো মই আগত পিন্ধিছিলোঁ এইটো হেণ্ড ৱাশ্বে পিন্ধিম। আহকচোন লুকছটো কেনেকুৱা হয় চাওঁ একেবাৰে। মোৰ শেষৰ আউটফিটটো হৈছে এনেকুৱা, যিহেতুকে ছামাৰৰ কালেকশ্যন দেখাই আছোঁ, জিন্স আৰু টি চাৰ্টৰ কালেকশ্যন এটাও দেখুৱাই দিলোঁ আপোনালোকক। এইটো এটা মই বগা কালাৰৰ হোৱাইট কালাৰৰ এটা স্লিং বেগ লৈছোঁ, যাতে এই লুকটো অলপ ক্লাছী হৈ যায়। মই ইয়াতো অলপো মেকআপ কৰা নাই, অলপো মেকআপ নকৰাকৈ আপোনালোকে যদি সকলোখিনি মিলাই কৰি পিন্ধে, বেগ আৰু চেণ্ডেল কাপোৰৰ লগত মিলাই কৰি পিন্ধে, তেতিয়া নহয় উইদাউট মেকআপো আপোনালোকক ধুনীয়া লাগিব। মেকআপ কৰিব লাগে বুলি কোনো কথা নাই ন। এতিয়া তাৰ লগতে একপি মই ফটোও আপোনালোকক দেখুৱাইছোঁ, ফটো মাৰিলে কেনেকুৱা লাগে ড্ৰেছটোৰ লগত। মোৰ ড্ৰেছৰ হলৰ ভিডিঅ'টো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। এইকেইটা ড্ৰেছতে মই সামৰণি মাৰোঁ বুলি ভাবিছোঁ। বহুত দিনৰ পৰা মন আছিলে এনেকুৱা ব্লগ এটা বনাম কাপোৰৰ, মানে ড্ৰেছৰ হল এটা বনাম বুলি। যেতিয়া এটা চেনেল খুলিম, সেইটো আজি বনালোঁ, চেষ্টা কৰি চালোঁ, কেনেকুৱা হৈছে নাজানো, আপোনালোকে ক'ব সেইটো ভাল হৈছে নে বেয়া হৈছে। যদি ভাল হৈছে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে শ্বেয়াৰো কৰি দিব। ব্লগটো আৰু বেছি দীঘলীয়া নকৰোঁ, বেছি দীঘল কৰিলে আপোনালোকে আমনিও পাব। ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। পুনৰ এটা ধুনীয়া ব্লগত লগ পোৱাৰ আশাৰে মই মুন্মিয়ে আজি মোৰ চেনেল মুন্মিছ ব্লগৰ পৰা বিদায় মাগিছোঁ। আপোনালোকে সকলোৱে ভালে থাকক, নিজৰ কেয়াৰ ল'ব। বাই বাই, নমস্কাৰ।